তেন্তে আজি আমি আৰম্ভ কৰিম ক্লাছ 10ৰ এছামিছৰ চেপ্টাৰ নং 8 8 নং চেপ্টাৰটোৰ নাম হ'ব লাগিছে অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি। আব্দুল সত্তাৰ এই পাঠটোৰ লিখক। ঠিক আছে, ইয়াৰ আগৰ ভিডিঅ'টোত মই 1ৰ পৰা 4 নম্বৰলৈকে প্ৰশ্ন উত্তৰ দিছোঁ। আজি মই 4-5ৰ পৰা যিবিলাক আছে সকলোবিলাক আজি মই এই ভিডিঅ'টো সলিউশ্যন কৰি দিম। তো আমালোক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি আছোঁ। প্রথমত 5 নম্বরটো কি আছে? 5 নম্বরটোৰ প্ৰশ্নটো আছে যে বিশেষ এটা উদ্যোগিক আবেষ্টনীৰ মাজত বসবাস কৰিবলৈ লোৱা কাৰণেও থলুৱা সংস্কৃতিৰ পৰা আঁতৰিও পৰিল। ইয়াত কি উদ্যোগিক আবেষ্টনীৰ কথা উল্লেখ কৰিছে আৰু কোনে কিহৰ বাবে আঁতৰি পৰাৰ কথা কৈছে পাঠটিৰ আমলত বিচাৰ কৰা। ইয়াত অসমৰ চাহ উদ্যোগ উত্তৰ। ইয়াত অসমৰ চাহ উদ্যোগত কৰ্মী হিচাপে কাম কৰিবলৈ বাহিৰৰ পৰা অহা লোকসকলৰ বিষয়ে কোৱা হৈছে। ইংৰাজৰ আগমনৰ লগে লগে অসমত চাহ উদ্যোগ প্ৰতিষ্ঠা হ'ল। এই উদ্যোগত বনুৱা হিচাপে কাম কৰিবলৈ অসমৰ বাহিৰৰ পৰা বিশেষকৈ বিহাৰ, উত্তৰ প্ৰদেশ, উৰিষ্যা, মধ্যপ্ৰদেশ আদিৰ পৰা চৰকাৰে বনুৱা আমদানি কৰিলে। এইটো প্ৰশ্ন হ'ব পাৰে যে ব্ৰিটিছসকলে যেতিয়া চাহ উদ্যোগ প্ৰতিষ্ঠা কৰিছিল তেতিয়া বনুৱা হিচাপে কোন ঠাইৰ পৰা কৰ্মচাৰী আনিছিল। ঠিক আছে, এনেকৈ প্ৰশ্ন হ'ব পাৰে। এই চাহ বনুৱাসকল হৈছে চাওতাল, কুৰ্মী, মৌচৰ, মুণ্ডা, তেলেঙ্গানা, ভূমিজ, ওৰা, তাঁতী, লোহাৰ আদি। এই সকল লোকে নিজৰ কৃষ্টি সংস্কৃতিৰ কিছু পৰিমাণে হ'লেও সংৰক্ষণ কৰি অসমীয়া মাত কথা, থলুৱা আচাৰ আচৰণ, সাজপাৰ আদি গ্ৰহণ কৰি অসমীয়া সমাজৰ অবিচ্ছিন্ন অংগ হৈ পৰিল। কিন্তু এই সকল লোকৰ কোনো ধৰণৰ শিক্ষা দীক্ষাৰ ব্যৱস্থা নোলোৱাত অতি অনগ্ৰসৰ লৈ গ'ল। মানে ইহঁত যে শিক্ষা দীক্ষা ল'বনে নাই তাৰ ওপৰত কোনো গুৰুত্ব নিদিলে, একেবাৰে এওঁলোকক কৈ দিলে যে তোমালোকৰ শিক্ষা গ্ৰহণ কৰিব নালাগে। বিশেষ এটি উদ্যোগিক আবেষ্টনীৰ মাজত বসবাস কৰিবলৈ লোৱা বাবে এওঁলোকক থলুৱা সংস্কৃতিৰ পৰাও আঁতৰি পৰিল। 5 নম্বৰৰ প্ৰশ্নৰ উত্তৰ শেষ। এতিয়া আহিব 6 নম্বৰ। এটা সংমিশ্ৰণৰ সংস্কৃতি সম্পূৰ্ণ জাতি, ইয়াক নুই কৰাৰ কোনো যুক্তি তৰ্কৰ অৱকাশ নাই। ইয়াত লিখকে কি সংস্কৃতি সম্পূৰ্ণ জাতি বুলি কৈছে? নুই কৰাৰ কোনো যুক্তি তৰ্কৰ অৱকাশ নাই বোলা কথাষাৰৰ সত্যতা বিচাৰ কৰা। উত্তৰ, এটা সংমিশ্ৰণৰ সংস্কৃতি সম্পূৰ্ণ জাতি, ইয়াক নুই কৰাৰ কোনো যুক্তি তৰ্কৰ অৱকাশ নাই কথাষাৰৰ দ্বাৰা লিখকে অসমীয়া জাতি যে বিভিন্ন জনগোষ্ঠীৰ লোকৰ সংমিশ্ৰণত গঠিত হৈছে তাকেই সূচাইছে। অসম হৈছে সময়ে সময়ে অহা বিভিন্ন জাতি গোষ্ঠীৰ এক মিলনভূমি। 13 শতিকাৰ পৰা 20 শতিকালৈ অসমলৈ নানান জাতিৰ মানুহ আহি থিতাপি লৈছে। কিছুমানে যুদ্ধ কৰিবলৈ, কিছুমানে যুদ্ধবন্দী হিচাপে, কিছুমানে বেপাৰ বাণিজ্য কৰিবলৈ, কিছুমানে ৰাজঘৰীয়া পৃষ্ঠপোষকতা আৰু কিছুমানে চৰকাৰী উদ্যোগত আহি ইয়াত বসবাস কৰিবলৈ লৈছে। সেই কালৰ সহজ সৰল কছাৰী, চুতীয়া, কোচ, বড়ো আদিয়ে নিৰ্বাধে সকলোকে গ্ৰহণ কৰিলে। এই ভৌগোলিক পৰিবেষ্টনত থাকি ওচৰা ওচৰিকৈ এটা সম্প্ৰদায়ৰ আনটো সম্প্ৰদায়ৰ দ্বাৰা প্ৰভাৱিত হ'ল। বাহিৰৰ পৰা অহা লোকসকলে এই দেশখনকে নিজৰ দেশ বুলি ল'লে। অসমীয়া ভাষাকে নিজৰ ভাষা হিচাপে গ্ৰহণ কৰিলে। গতিকে এই সকলো লগ লাগি বৃহত্তম অসমীয়া জাতি গঠন হ'ল। এটা সম্প্ৰদায়ৰ ভাল লগা ৰীতি নীতি আচাৰ ব্যৱহাৰৰ মাজত আন এক সম্প্ৰদায়ৰ আদান প্ৰদান হ'ল। খোৱা বস্তু, ৰন্ধন প্ৰকৰণ, পোচাক পৰিচ্ছন্ন, আচবাব পত্ৰ, সাজ সজ্জা সকলোতে পৰিৱৰ্তনৰ বহন পৰিল। ভাষাৰ ক্ষেত্ৰতো থলুৱা অসমীয়া শব্দ ভাণ্ডাৰত আন ভাষাৰ শব্দমালাই ঠাই পালে। ধৰ্ম পালন কৰিবলৈ নামঘৰ, মছজিদ, মন্দিৰ, বৌদ্ধ বিহাৰ আদিত যোৱাৰ বাদে আন সকলো ক্ষেত্ৰতেই তেওঁলোক নিজকে অসমীয়া সংস্কৃতিৰ অন্তৰ্ভুক্ত বুলি প্ৰমাণ দিলে।
সেয়ে অসমীয়া জাতি যে এটা সংমিশ্ৰণৰ জাতি সেই কথা নুই কৰাৰ কোনো যুক্তি নাই। 7 নম্বৰ, লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিল। কিহৰ লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিছিল? এই ৰূপান্তৰ কিদৰে ঘটিছিল বুজি লেখা। ছাত্ৰছাত্ৰীসকল আগতে কৈ আছোঁ ভিডিঅ'টো ডাঙৰ হ'ব, ঠিক আছে, ডাঙৰ মানে বহল হ'ব ভিডিঅ'টো, মানে সমূহ প্ৰশ্নোত্তৰ যিবোৰ আছে একেটা ভিডিঅ'তে সমূহ শেষ কৰি দিম, ঠিক আছে। উত্তৰ, অসম দেশখন বিভিন্ন জাতি উপজাতি আৰু জনগোষ্ঠীৰে ভৰপূৰ। এওদশ শতিকাত হুকুং উপত্যকা আৰু দক্ষিণ পশ্চিম চীন দেশৰ পৰা মংগোলীয়সকল আহি অসমত প্ৰৱেশ কৰে। তাৰো আগতে বিভিন্ন আৰ্য জনগোষ্ঠী যেনে কছাৰী, বড়ো, মিৰি, তিৱা, কোচ, মেচ, দেউৰী, কাৰ্বি আদিয়ে অসমত বাস কৰি আহিছিল। মংগোলীয়সকলে অসমৰ থলুৱা লোকৰ প্ৰভাৱত নিজৰ ভাষা, ধৰ্ম, ৰীতি নীতি, আচাৰ ব্যৱহাৰ ত্যাগ কৰিবলগীয়া হ'ল। পৰৱৰ্তী সময়ত আন আন প্ৰজাতিৰ লোক অসমলৈ আহিছিল। এইদৰে বিভিন্ন সময়ত অসমলৈ অহা বিভিন্ন সংস্কৃতি সম্পূৰ্ণ জাতিয়ে অসমীয়া সংস্কৃতিৰ লগত জাহ গ'ল। ইয়াৰ লগে লগে সংস্কৃতিৰ ৰূপান্তৰ আৰম্ভ হ'ল। এই ৰূপান্তৰ মনৰ আৱেগৰ পৰা সৃষ্টি হৈছিল। ইয়াক কোনেও বল প্ৰয়োগ কৰি জাপি দিয়া নাছিল। এই সম্প্ৰদায়ৰ ভাল লগা ৰীতি নীতি, আচাৰ ব্যৱহাৰ আন জাতি বা গোষ্ঠীৰ লগত আদান প্ৰদান হ'ল। খোৱা বস্তু, ৰন্ধন প্ৰকৰণ, পোচাক পৰিচ্ছদ, আচবাব পত্ৰ, সাজ সজ্জা সকলোতে পৰিৱৰ্তনৰ বহন পৰিল। ভাষাৰ ক্ষেত্ৰতো থলুৱা অসমীয়া শব্দ ভাণ্ডাৰত আন ভাষাৰ শব্দমালাই ঠাই পালে। ধৰ্ম পালন কৰিবলৈ নামঘৰ, মছজিদ, বৌদ্ধ বিহাৰ আদিত যোৱাত বাদে আন সকলো ক্ষেত্ৰতে তেওঁলোক নিজকে অসমীয়া সংস্কৃতিৰ অন্তৰ্ভুক্ত বুলি প্ৰমাণ দিলে। এইদৰেই সংস্কৃতিৰ ৰূপান্তৰ ঘটিল। 8 নম্বৰ কি কৈছে? তাৎপৰ্য ব্যাখ্যা কৰা। ক নম্বৰ, দেখা যায় সকলোকে বান্ধি থোৱা এনাজৰীডাল আছিল অসমীয়া ভাষা। উত্তৰ, অসম দেশখন হৈছে নানান জাতি উপজাতি গোষ্ঠীৰ মিলনভূমি। ত্ৰয়োদশ শতিকাত হুকুং উপত্যকা দক্ষিণ পশ্চিম চীনৰ পৰা মংগোলীয়সকল আহি অসমত প্ৰৱেশ কৰে। তাৰো আগতে বিভিন্ন আৰ্য জনগোষ্ঠী যেনে কছাৰী, বড়ো, মিৰি, তিৱা, কোচ, মেচ, দেউৰী, কাৰ্বি আদি জনগোষ্ঠীয়ে অসমত বাস কৰি আছিল। মংগোলীয়সকলে অসমৰ থলুৱা লোকৰ প্ৰভাৱত নিজৰ ভাষা, ধৰ্ম, ৰীতি নীতি, আচাৰ ব্যৱহাৰ ত্যাগ কৰিবলগীয়া হ'ল। লাহে লাহে সিহঁতে অসমীয়া ভাষা গ্ৰহণ কৰিলে। বাহিৰৰ পৰা অহা সকলো লোকে অসমীয়া ভাষাৰেই এই সকল মূল ভাষা গোষ্ঠীৰ লগত ভাৱৰ আদান প্ৰদান কৰে। সেইবাবে মেঘালয়, নাগালেণ্ড, অৰুণাচলকে লৈ এই গোটেই অঞ্চলৰ সামূহিক ভাষা আছিল অসমীয়া। গতিকে দেখা যায় সকলোকে বান্ধি থোৱা এনাজৰীডাল হৈছে অসমীয়া ভাষা। ভাষিক সংমিশ্ৰণৰ বাবে অসমে আহোম ভাষাৰে, ব্ৰাহ্মণে সংস্কৃত ভাষাৰে বা মুছলমানে আৰবী বা ফাৰ্চী ভাষাৰে কথা নাপাতে। আজি এই সকলোবোৰে মাতৃভাষা অসমীয়া। খ নম্বৰ, এই গোটেইবোৰ হ'ল সম্প্ৰদিতভাৱে হোৱা প্ৰতিক্ৰিয়া। ইয়াত সম্প্ৰদিত প্ৰতিক্ৰিয়াৰ দ্বাৰা অসম দেশত ঘটা কিছুমান পৰিৱৰ্তনৰ কথা বুজাইছে। এই সম্প্ৰদিত প্ৰতিক্ৰিয়া স্পষ্টকৈ ইংৰাজসকলে অসমৰ শাসনভাৰ গ্ৰহণ কৰাৰ পিছত আৰম্ভ হয়। ইংৰাজসকল অসমলৈ অহাৰ লগে লগে অসমত ৰেলগাড়ীৰ প্ৰচলন হয়। অসমত চাহ উদ্যোগ আৰম্ভ হ'ল। যোগাযোগ ব্যৱস্থা উন্নত হ'ল। মানুহৰ সাজ সজ্জাৰ পৰিৱৰ্তন হ'ল। মানুহে কোট চোলা পিন্ধা আৰম্ভ কৰিলে। কেক বিস্কুটৰ প্ৰচলন হ'ল। হোটেল প্ৰতিষ্ঠা হ'ল। নতুন নতুন খাদ্য সামগ্ৰীৰ আমদানি হ'ল। বংগদেশৰ ৰসগোল্লা, লালমোহন, চুজি, লুচি, পুৰি আদিৰ প্ৰচলন হ'ল। অসমীয়া মানুহে হোটেলত খোৱা আৰম্ভ কৰিলে। জাতকুলৰ বিচাৰ লোপ পালে। সামাজিক বাধা নিষেধ কমিল। এই গোটেইবোৰ ক্ৰিয়া নিজে নিজে হোৱা প্ৰতিষ্ঠা, অৰ্থাৎ এই প্ৰতিক্ৰিয়াবোৰ হ'ল স্বপ্ৰণোদিত প্ৰতিক্ৰিয়া। তোমালোকে নাভাবিবা যে ইংৰাজসকলে আমাৰ উপকাৰ কৰিছে, নকৰা নহয়, কৰিছে। কেনেকৈ? তেওঁলোকৰ সুবিধা বুজি আমালোকৰ উপকাৰ কৰিছে। যেনেকৈ তেওঁলোক অহাৰ পিছত ৰেল লাইন হৈছে, ঠিক আছে।
তো ৰেল কি কাৰণত হৈছে তেওঁলোকে আমাৰ দেশৰ পৰা যিবোৰ ব্যৱসায় বাণিজ্য কৰিছিল টকা পইচা কিবা মূৰ্তি টুৰ্তি লৈ যাব নোৱাৰিছিল জাহাজেৰে লৈ যাব লাগিছিল বহুত দূৰ ঘূৰি ফুৰি তে সেই কাৰণে তেওঁলোকে ৰেলগাড়ী প্ৰস্তুত কৰিছে ৰেলগাড়ী আনিছিল আৰু যাতে সহজে ইংৰাজসকলে আমাৰ দেশৰ পৰা কিবা কিবি লৈ যাব পাৰে ঠিক আছে এই কাৰণে কৈছো নাভাবিবা যে ইংৰাজসকলে আমালোকৰ উপকাৰ কৰিছে ৰেলগাড়ী আনি দিছে আৰু বহুত কিবা কিবি কৰি দিছে গ নম্বৰ এয়া আছিল দিয়া লোৱা আৰু এৰা ধৰাৰ ব্যৱস্থা এয়াই আছিল দিয়া লোৱা আৰু এৰা ধৰাৰ ব্যৱস্থা কথা ফাকি লিখকে বৃহৎ অসমীয়া জাতিৰ সমন্বয়ৰ বিষয়ে ক'বলৈ যাওঁতে ব্যক্ত কৰিছে অসমলৈ বিভিন্ন সময়ত ভিন ভিন জাতি গোষ্ঠীৰ মানুহৰ প্ৰব্ৰজন ঘটিছিল সিহঁতে অসমকে নিজৰ বুলি আকোৱালি লৈ সিহঁতে এৰি অহা মূল দেশৰ লগত সম্পৰ্ক ছেদ কৰিলে লাহে লাহে সিহঁতে অসমৰ ভাষা আৰু সংস্কৃতিও গ্ৰহণ কৰিলে ই হৈছে এটা সংস্কৃত সম্পূৰ্ণ জাতি আৰু এটা সংস্কৃতি সম্পূৰ্ণ জাতিৰ লগত মিলি যোৱাৰ ব্যৱস্থা এটা জাতিয়ে আন এটা জাতিৰ ভাল লগা ৰীতি নীতি সমিলমিল ঘটিছিল এই সকলোবোৰৰ সমন্বয় ঘটিছিল স্ফূৰ্তভাৱে কোনেও কাৰো ওপৰত জোৰ কৰি জাপি দিয়া নাছিল ইয়ে আছিল দিয়া লোৱা আৰু এৰা ধৰাৰ ব্যৱস্থা এইটো কথা তোমালোকে বুজি পাইছানে যে কোনেও কাৰো ওপৰত জোৰ কৰি জাপি দিয়া নাছিল এই কথাটোৰ মানে কি যদি মোৰ এটা খাদ্য কিবা ভাল লাগিছে ধৰি লোৱা মোৰ এটা বন্ধু মোৰ ঘৰত আহিল আজি মই এনেকুৱা এটা খাবার বনাইছো তেওঁলোক হয়তো ঘৰত নাখায় মোৰ ইয়াত আহি খাইছে তো সেইটো মোৰ ইয়াত দেখি গৈ তেওঁৰ ঘৰতো বনাব চেষ্টা কৰিব অথবা মোকে ক'ব যে মোৰ ঘৰত এদিন গৈ বনাই দিবা ঠিক আছে সেই কাৰণে ইয়াতে কৈছে যে আমালোক কিন্তু জাপি দিয়া নাই অৰ্থাৎ তেওঁলোকৰ মোৰ নীতি নিয়ম মই কি তাক কৈছো যে মোৰ খাবাৰটো তোমালোকে ঘৰত বনাই খোৱা সেইটো নহয় সেইটোৱে ইয়াত কৈছে ঠিক আছে তোমালোকে এনেকৈ ভাবি ল'বা এতিয়া আহিম আমালোক ভাষাভিত্তিক 9 নম্বৰ সন্ধি ভাঙা সংস্কৃতি জনজাঞ্জলি ভৌতিক সংস্কৃতি সমযোগকৃতি জনজাঞ্জলি জলযোগ অঞ্জলি ভৌগোলিক ভূগোল যোগ ইক প্ৰ উপসর্গ লগ লগাই তিনিটা শব্দ গঠন কৰা প্ৰ উপসর্গ নিশ্চয় বুজি পাইছা প্ৰ উপসর্গ লগ লগাই গঠন কৰা তিনিটা শব্দ হল প্ৰচাৰ প্ৰকাৰ প্ৰভাৱ বাক্য ৰচনা কৰা ভাষা সংস্কৃতিত ভাৰতবৰ্ষ এখন বিচিত্ৰ দেশ পূজা পাৰ্বণ আজিকালি মুছলমান সকলেও হিন্দু সকলৰ পূজা পাৰ্বণত ভাগ লোৱা দেখা যায় বেপাৰ বাণিজ্য বহুতো বিহাৰীয়ে বেপাৰ বাণিজ্য কৰিবলৈ আহি অসমতে থিতাপি ল'লে সহজ সৰল অসমৰ সহজ সৰল থলুৱা লোকসকলে বাহিৰৰ পৰা অহা জনগোষ্ঠীবোৰক আকোৱালি ল'লে দিয়া আৰু লোৱাৰ মাজতেই সমন্বয়ৰ সাধন হয় এৰাধাৰা আমি সমাজত এৰাধাৰাৰ মাজেৰে চলিব লাগিব এৰাধাৰা মানে কি প্ৰচলন একচুয়ালি মোৰ হিচাপত হয় প্ৰচলন মানে কিবা দিয়া কিবা লোৱা ঠিক আছে তো ছাত্ৰ-ছাত্ৰীসকল আজিৰ ভিডিওটো আশা কৰোঁ তোমালোকে ভালকৈ বুজি পাইছা আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰখা জনে সাবস্ক্ৰাইব কৰা নাই এতিয়া সাবস্ক্ৰাইব কৰি দিবা আৰু সাবস্ক্ৰাইব কৰি দিয়া লগত থকা বেল আইকনটো দবাই দিবা ঠিক আছে আজিৰ ভিডিঅ' ইয়াতে সমাপ্ত কৰিলো জয় আই অসম ধন্যবাদ